উত্তপ্ত মাজুলীৰ বৰগুৰি চাৰিআলিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। অতিৰিক্ত উপায়ুক্তৰ বাহনে মহতিয়ালে দুজনকৈ ছাত্ৰক। উপায়ুক্তৰ লগত গড়মূৰলৈ আহি থকা অৱস্থাত সংঘটিত হৈছে এই দুৰ্ঘটনা। গাড়ীখনত আৰক্ষীৰ লোক থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ৰাইজে ঘেৰাও কৰিছে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী আৰু আৰক্ষীৰ লোকসকলক। দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ইয়াৰ লগতেই বাহনখনৰ পৰা উদ্ধাৰ কৰা হৈছে বহুকেইটা সুৰাৰ বটল। সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগ উত্থাপন হৈছে এতিয়া আৰক্ষীৰ ওপৰত। প্ৰত্যক্ষদৰ্শীৰ মতে প্ৰায় 120ৰো অধিক দ্ৰুতগতিৰে আহিছিল বাহনখন। যিটো স্পীডত গাড়ীখন আহিছে কিমান মান আপোনাৰ অনুমানিক কিমান মান মোটামুটি 120 কিলোমিটাৰ অধিক স্পীডত আহিছে সেইখন গাড়ীখন আৰু আহি পেলাই আপোনাৰ গাড়ীখন আমি ভাবিছোঁ মানে গাড়ীখন ক'ত মাৰিবগৈ এতিয়া সেইটো গতিত আহিছে। আমি 2-3জনে কথা পাতি আছিলোঁ। জাষ্ট আহি পেলাই গাড়ীখন চাৰিআলিতে গাড়ীখন জাষ্ট ব্ৰেক মাৰিছে, পথলে হৈ গৈছে গাড়ীখন। পথলে তাৰ পৰাই বাগৰি গৈ আপোনাৰ দোকানৰ সন্মুখত পোৱালিক মাৰিছেগৈ। ল'ৰা ৰৈ আছিলে তাত ৰৈ আছে তেওঁলোকে দোকানৰ সন্মুখত কিবা খাই আছে কিনি পেলাই। কেইটা ল'ৰা ৰৈ আছিলে? সম্ভৱত এতিয়া দুটা পাইছোঁ আমি, দুটা বুলি কৈছে। আৰু থকাত কেইবাজনো তাত আছিলে স্কুলৰ পোৱালি তেওঁলোকে ছুটি হোৱাৰ পিছত চাগে বহুত বাগৰি গৈ পেলাই ল'ৰাকেইটা কমচে কম 3-4 ঘণ্টাৰ ওপৰত বাগৰিছে। মই নিশ্চয়কৈ দেখি আছোঁ। আপুনি আৰু ঘটনাস্থলীত আছিলে যিহেতু দেখিছে, নিজে চকুৰে দেখিছে। তাত গাড়ীত কি আছিলে? গাড়ীত কি আছে? গাড়ীত আপোনাৰ তেওঁলোকৰ কিবা মদৰ বটল দুটা পাইছোঁ আমি, তাৰপিছত আৰু আপোনাৰ কিবা ক'ল্ড ড্ৰিংকছৰ কিবা তেওঁলোকৰ সেইবোৰ আছে আৰু তেনেকুৱা বেলেগ একো মানে মদৰ বটল আমি পাইছোঁ। ল'ৰাটো মৰাৰ পিছতে ল'ৰাটো লগে লগে পলটি খাই গুচি গৈছে। ল'ৰাটো ভিতৰত আমি ল'ৰাটো উলিয়াব চেষ্টা কৰিছোঁ। লগে ড্ৰাইভাৰজন ওলাই পেলাই পলাল। ড্ৰাইভাৰজন লগে লগে পলালে। তাৰপিছত বাকী পোৱালিকেইটা উলিয়াবলগীয়া হৈছিলে। বাকী কেইজনক তেওঁলোকক উলিয়াবলগীয়া আছে। তেওঁলোকে ভিতৰত লুকাই আছে। এজন কমপ্লাৰ তেওঁলোকৰ গান আছে আৰু এজন পুলিচ আছে, তেওঁলোকৰ গান হয় আৰু এজন বগা ড্ৰেছ পিন্ধা এজন সাধাৰণ মানুহ আছে আৰু ড্ৰাইভাৰ আছে। 4জন আছে তেওঁলোকৰ। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় অয়নজ্যোতি বনিয়া নামৰ 7ম শ্ৰেণীৰ ছাত্ৰজনৰ। ইয়াৰ লগতে গুৰুতৰভাৱে আহত হয় মলয়নাথ নামৰ 10ম শ্ৰেণীৰ ছাত্ৰজন। বৰগুৰি ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল দুয়োজন। এতিয়া শোকত ভাগি পৰিছে দুয়ো পৰিয়ালৰ লোক। চিঞৰি বিচাৰিছে চৰকাৰৰ পৰা ন্যায়। এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত মোতায়েন কৰা হৈছে CRPF বাহিনী। নিউজ ডেস্ক ৰিপৰ্ট, ইছমুজ অসম।